হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ নাৰিকল আৰু তেতেলী দি বনোৱা এটা চাটনিৰ ৰেচিপি। ইয়াৰ বাবে মই একাপ নাৰিকল ভালদৰে বাকলিখিনি এৰুৱাই সৰু সৰু কৰি কাটি লৈছোঁ। অলপমান তেতেলী লৈ লৈছোঁ। 5টামান পকা জলকীয়া লৈ লৈছোঁ। আপোনালোকে জলকীয়াৰ পৰিমাণটো সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। এটা পিঁয়াজ সৰু সৰু কৰি কাটি লৈছোঁ আৰু 10-12 ফুটামান নহৰু লৈছোঁ। আৰু গোটেইখিনি এতিয়া মই এটা মিক্সি জাৰত লৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু ইয়াত মই আধা কাপতকৈও কম পানী দি লৈছোঁ আৰু এতিয়া গোটেইখিনি এটা মিক্সিত পেষ্ট বনাই ল'ম। এয়া চাওকচোন, আমাৰ চাটনিখিনি প্ৰায় ৰেডি হৈ গৈছে আৰু কালাৰটো কিমান ধুনীয়া হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু এতিয়া মই ইয়াত সোৱাদ অনুযায়ী অলপমান নিমখ দি লৈছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী দি ল'ব। আৰু গোটেইখিনি মই ভালদৰে মিক্স কৰি দিছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু নিশ্চয় এবাৰ ট্ৰাই কৰিব বুলি আশা ৰাখিছোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।